নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মিষ্টাৰ ফেক্টৰলৈ। আৰু আজি আমি জানিম আৰোগ্য সেতু এপটোৰ বিষয়ে। আৰু যিহেতু চৰকাৰে এই এপটো জনসাধাৰণৰ কুশলাৰ্থে লঞ্চ কৰিছে আৰু সকলোৱে এই এপটো ইনষ্টল কৰা উচিত, তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটোৱে কেনেদৰে কাম কৰে চাওঁ আহক। তো এপটো ইনষ্টল কৰিবলৈ প্ৰথমে আপোনালোকে গুগল প্লে ষ্ট'ৰলৈ যাব লাগিব আৰু গুগল প্লে ষ্ট'ৰত আপোনালোকে চাৰ্চ কৰিব লাগিব আৰোগ্য সেতু বুলি। চাৰ্চ কৰি দিছোঁ, চাব আৰোগ্য সেতু 2 নম্বৰ এইটো আহি গৈছে। তো এতিয়া আমি এই এপটো ইনষ্টল কৰিম। এতিয়া ইনষ্টল কৰি দিলোঁ। ইনষ্টল হোৱালৈকে অপেক্ষা কৰিব লাগিব আৰু লাহে লাহে ভেৰিফাই হৈ ইনষ্টল হ'ব। তো এতিয়া এই এপটো আৰোগ্য সেতু এপটো ইনষ্টল হ'ল আৰু ইনষ্টল হোৱাৰ পাছত স্কেন হ'ব আৰু তাৰপিছত আমি ইয়াক অ'পেন কৰি দিম। অ'পেন কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ দেখুৱাব। আপোনালোকৰ লেংগুৱেজ চুজ কৰিব লাগিব। মই অসমীয়া লেংগুৱেজটো চুজ কৰি লৈছোঁ, একেবাৰে শেষত আছে। আপোনালোকে সুবিধাৰ্থে অসমীয়াটো ল'ব। তো ইয়াতে এখন ইণ্টাৰফেচ দেখিবলৈ পাইছে। ভাৰতত কৰোণা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত আমাৰ সামূহিক শক্তিয়ে সহায় কৰিব। COVID-19ত আক্ৰান্ত সংস্পৰ্শত আহিছে যদি আপুনি এই তথ্য জানিব বিচাৰিবনে? তো ইয়াৰ পিছত নেক্সট পেজখন আহিব। নেক্সট পেজখনত চাব। নেক্সট পেজখনত আহিছে যে ব্লুটুথ আৰু লোকেশ্যন অন কৰিব দিছে আমাক, আৰু কোনোবা যদি আমাৰ সংস্পৰ্শত আহে তেতিয়া আমাক আপডেট দি দিব। আৰু কেনেকৈ পৰ্যায়ক্ৰমে এইটো কাম কৰিব সেইটোতো মই জনাই দিম বাৰু, তলত সেই বিষয়ে আৰু অধিক লিখা আছে। তো এতিয়া 3 নম্বৰত আছে অলপমান লিখা কিবা কিবি। তো COVID-19 আক্ৰান্তকণলৈ গভীৰ সংস্পৰ্শত অজানিতে আহে যদি আপোনাক সজাগ কৰা হ'ব এই এপটোৰ জৰিয়তে, এনেকুৱা লিখা আছে। তো এতিয়া এই ধৰণৰ ইণ্টাৰফেচ আপোনালোকক দেখুৱাই থাকিব যেতিয়ালৈকে মানে আপোনালোকে এই পৰ্যায়কেইটা চাই থাকিব আৰু মনোযোগ দি চাব গোটেইকেইটা। তো লাষ্ট পৰ্যায়টোত দেখুৱাইছে আৰোগ্য সেতুৰ দ্বাৰা আপোনাৰ কি লাভ হ'ব। তাৰপিছত এইটো আমি পঞ্জীয়ন কৰিব লাগিব আৰু সহমত বুলি আমি ক্লিক কৰি দিম, মানে এলাও আৰু এলাওৱে হ'ব আচলতে, সহমত। তো এতিয়া আপোনালোকৰ নম্বৰটো খুজিব নিজৰ। সহমত মানে হৈছে এগ্ৰী কৰা। আপোনালোকে এগ্ৰী কৰি দিয়ক। তাৰপিছত তেতিয়া আপুনি নিজৰ নম্বৰটো, বৈধ নম্বৰটো ডাইল কৰিব ইয়াতে, টাইপ কৰি কেনে ইয়াতে অ'কে চিনটো ক্লিক কৰি দিব। আৰু ইয়াত এটা OTP আহিব। আপোনালোকৰ অটো জেনেৰেটেড এটা OTP হ'ব। তো OTPটো আপোনাৰ মেছেজৰ দ্বাৰা আহি যাব। আৰু অটো জেনেৰেটেড যদি হয় তেনেহ'লে আপোনালোকে সোনকালে আপডেট হৈ যাব OTPটো। আৰু ইয়াতে আপোনালোকে এগ্ৰী অৰ্থাৎ সহমত দি দিব, যিহেতু অসমীয়া লেংগুৱেজত লৈছোঁ মই। তো এনেকৈ চাৰ্চ হ'ব লাহে লাহে। আৰু আপোনালোকৰ পাৰ্চনেল কিছুমান ডিটেইলছ সুধিব ইয়াতে। পাৰ্চনেল ডিটেইলছ যেনে আপোনাৰ জেণ্ডাৰ সুধিব অৰ্থাৎ লিংগ। তো আপোনাক সুধিব সেইটো আপুনি, মই যিহেতু মেল দি দিছোঁ। আপোনাৰ ফুল নেমটো ইয়াতে টাইপ কৰিব, মৃন্ময় নাথ বুলি মই দি দিছোঁ। এজ হৈছে 18, এইবাৰ বাৰ্থডেত 18 হৈ গ'ল, মানে এইবাৰ ভোট দিবলৈ পাম আৰু এনেকুৱা আৰু। তো 18 মই টাইপ কৰি দিছোঁ। তো এতিয়া নেক্সট আমি গৈছোঁ সেই কাৰ চিনটোত আগুৱাই গৈছোঁ। প্ৰফেশ্যন কি? প্ৰফেশ্যন মই বৰ্তমানলৈকে ইউটিউবাৰ, কিন্তু বেলেগ আৰু প্ৰফেশ্যন নাই। তো নন অফ দ্য এবভ মাৰি দিছোঁ। ইয়াতে গোটেইখিনি আপোনাৰ প্ৰফেশ্যন পাই যাব। তো ইয়াতে কাউণ্ট্ৰিজ ট্ৰেভেল আউটছাইড, আপুনি কোনোবা কাউণ্ট্ৰিজ ট্ৰেভেল আউটছাইড ইন লাষ্ট 30 days, আপুনি ভাৰতৰ বাহিৰত ক'ৰবাত গৈছিল নেকি? নান মাৰি দিছোঁ, মই যোৱা নাই ক'তো। আৰু যদি কিবা কাৰণত ভলেণ্টিয়াৰ হ'ব লগা হয় আপুনি হ'বনে নহ'ব? বৰ্তমান নহ'ব বুলি দিলোঁ। পাছলৈকে বাৰু হ'ব লাগিব কিবা কাৰণত যদি লাগে। আৰু ছাবমিশ্যন কমপ্লিট হৈ গ'ল, ছাবমিট কৰি দিলোঁ। আৰু আপোনাৰ ফিলিং কেনেকুৱা এইটো জনাব দিছে। য়েছ কৰি দিছোঁ, ভাল ফিলিং মোৰ। এইবাৰ 20 মিনিটৰ আপোনালোকৰ এছেছমেণ্ট টেষ্ট হ'ব নিজৰ। ঠিক আছে বুলি ক্লিক কৰি দিয়ক ইয়াতে। মানে আপুনি নিজে কেনেকুৱা ধৰণৰ মানে আছে সেইটো জনাব লাগিব ইয়াতে। ঠিক আছে বুলি ক্লিক কৰি দিয়ক ইয়াতে। আৰু শুদ্ধ উত্তৰ দিব দিছে আপোনাক, অনুগ্ৰহ কৰি শুদ্ধ উত্তৰবিলাক দি যাব। তো COVID-19 বিৰুদ্ধে সাম্প্ৰতিক পৰিস্থিতি আৰু গৱেষণা নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত এই চাৰ্টৰ তথ্য ব্যৱহাৰ কৰা হ'ব। তো আপোনালোকে তলত দিয়া লক্ষণবোৰৰ আপোনালোকৰ কোনোবা এটা আপোনালোকৰ আছে নেকি সেইটো সুধিব। নাই বুলি দিব লাগিব। তাৰপিছত আক্ৰান্ত, আপুনি কোনোবা ৰোগত আক্ৰান্ত হৈ আছে নেকি, ডায়েবেটিছ কিবা কিবি। তো এটাও নহয় বুলি দিলোঁ মই, যিহেতু নাই। বিদেশ ভ্ৰমণ কৰিছিল নেকি? কৰা নাই। তো এতিয়া ইয়াতে দেখুৱাইছে যে COVID-19 আক্ৰান্ত ব্যক্তিৰ সৈতে আপুনি কথা বতৰা পাতিছিল বা আপুনি স্বাস্থ্যকৰ্মী নেকি ইয়াত সুধিছে। মই এটাও নহয় বুলি দি দিছোঁ ওপৰত। তো ওপৰত এটাও নহয় বুলি ক্লিক কৰি দিলে হ'ল ইয়াতে। হয়, তো ইয়াতে দিছে যে আপোনাৰ সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট কম, মানে মোৰ সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট কম আৰু
ঘৰতে থাকিবলৈ মোক অনুৰোধ জনাইছে আৰু সংস্পৰ্শলৈ যদি কোনোবা ব্যক্তিৰ আহোঁ মোক ব্লুটুথৰ দ্বাৰা জনাই দিয়া হ'ব আৰু চেল্ফ এছেছমেণ্ট টেষ্টটো মোক কৰি থাকিবলৈ দিয়া হৈছে আৰু অধিক তথ্যৰ বাবে এইটো ৱেবছাইট দিয়া আছে তলত অ'কে কৰি দিলে হ'ল এইবাৰ অ'কে কৰি দিলোঁ ইয়াতে অ'কে কৰি দিয়াৰ পিছত আৰু কিবা এটা হ'ব চাগে কি হ'ব এইবাৰ মোৰ আহি গৈছে যে আপুনি সুৰক্ষিত যিহেতু মোৰ গোটেইখিনি প্ৰায় ঠিকে আছে মই সুৰক্ষিত বুলি আহি গৈছে আৰু এতিয়া চাই লৈছোঁ বাৰু গোটেইখিনি ভালকৈ তথ্যখিনি আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো একদম ইম্পৰ্টেণ্ট ভিডিঅ' হয় আপোনালোকে স্কিপ নকৰিব কাৰণ 8 মিনিটে আপোনালোকৰ জীৱন বচাব পাৰে আপোনালোকক সুৰক্ষিত কৰি ৰাখিব পাৰে তো এতিয়া এয়া দেখিবলৈ পাইছে কিছুমান ভিডিঅ' ইয়াতে দিয়া আছে সচেতনতামূলক ভিডিঅ' হ'ব পাৰে এইবিলাক আপোনালোকে চাব পাৰে পিছত বাৰু আগতে এইটো আপোনালোকে যাৱতীয় কামখিনি কৰি লওক প্ৰথমখিনি তো ইয়াতে প্ৰথমতে আপোনালোকে কৰিবলগীয়া কাম এইবাৰ কি কৰিব লাগিব সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব চেল্ফ এছেছমেণ্ট টেষ্ট কৰক আপডেটৰ বাবে এপ নিয়মীয়াকৈ চাই থাকক কেনেকৈ সামাজিক দূৰত্ব বজাই ৰাখিব সেই বিষয়ে তলত দিয়া আছে চাগে হেণ্ডছেকৰ সলনি নমস্কাৰে অভিবাদন জনোৱা বৰ্জন কৰক তাৰোপৰি আৰু এটা কিবা আছে এজনৰ পৰা 6 ফুট দূৰত্ব বজাই ৰাখক তো এনেকুৱা বিশেষ কথা কিছুমান লিখা আছে যিবিলাকে আপোনালোকক সদায় সহায় কৰিব আৰু সচেতন হোৱাত সহায় কৰিব তো এতিয়া ইয়াতে আৰু এটা বস্তু ইয়াৰ ইম্পৰ্টেণ্ট ফিচাৰ এটা আছে হেল্পলাইন নম্বৰ এটাও দিয়া আছে বাৰু আৰু তাৰোপৰি ইয়াতে আপোনালোকৰ এৰিয়াৰ ইন ইয়'ৰ এৰিয়া উইদিন ৰেডিয়াছ অফ 500 মিটাৰত আপোনালোকৰ কোনোবা আছে নেকি মোৰ বৰ্তমানলৈকে 500 মিটাৰ ওচৰত কোনো ক'ভিড পজিটিভ মানুহ নাই 1 কিলোমিটাৰ ওচৰতো নাই তো 2 কিলোমিটাৰ ওচৰতো নাই তো সেয়ে মই বেছি চিন্তা কৰিবলগা নাই আৰু চিন্তা কৰিবলগীয়া নাই কাৰণ মই 2 কিলোমিটাৰ আগলৈ নাযাওঁ কেতিয়াও কাৰণ মই গাঁৱৰে বাহিৰত যোৱা নাই আৰু আপোনালোকে ঘৰতে থাকক সুস্থ থাকক এতিয়া মোৰ বাৰু বিশেষ নাই আৰু আপুনি সুৰক্ষিত বুলি আহি গৈছে যেতিয়া তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো বৰ ইম্পৰ্টেণ্ট হয় আপোনালোকে যেন আটাইকে আপোনালোকৰ পৰিয়ালবৰ্গ হওক বন্ধুবৰ্গ হওক সকলোকে শ্বেয়াৰ কৰি দিয়ে কাৰণ 8 মিনিটৰ এই ভিডিঅ'টোৱে আপোনালোকক শিকাব আৰু 8 মিনিটৰ এই ভিডিঅ'টোৱে আনৰ জীৱন বচাব পাৰে আৰু এতিয়া আমি চাই লৈছোঁ যে ক'ভিড আপডেট বুলি ইয়াতে ভাৰতবৰ্ষত কিমান মৃত্যু হৈছে সেয়া দেখিবলৈ পাইছে আপোনালোকে বা ভাৰতবৰ্ষত কিমানৰ আক্ৰান্ত হৈছে এতিয়া আমি অসমৰ ক্ষেত্ৰত চাম অসমৰ ক্ষেত্ৰত কি হৈছে অসম এইটো আছাম পাই গৈছোঁ এতিয়া বৰ্তমানলৈকে 43টা কনফাৰ্ম কেছ আছে অসমত আপডেট হৈ আছে সদায় শনিবাৰৰ এইটো আপডেট তো সুস্থ হৈ উঠা সেইজনৰ তথ্য দিয়া আছে আৰু মৃতজনৰ তথ্য দিয়া আছে তো এনেকৈ আপোনালোকে চাব পাৰে তো যেতিয়া আপোনালোকৰ কনফাৰ্ম ইয়াত আপুনি সুৰক্ষিত বুলি আহি যাব তেতিয়া আপোনালোকে বেছি আৰু বিশেষ টেনশ্যন ল'ব লগা নাই গতিকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক সকলোকে সজাগ কৰি দিয়ক আৰু আন ভিডিঅ'বোৰৰ দৰে এইটো আপোনালোকে লাইক কৰক টাটা বাই বাই